নমস্কাৰ DA My Study YouTube চেনেলৰ পৰা আপোনালোকক সকলোক স্বাগতম জনাইছো। এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম ভাৰতৰ ভূগোলৰ ওপৰত। DA My Study YouTube চেনেলৰ যোগেদি আসাম পুলিচ, AB, UB, SI, SSC, RRB, APSC সকলো ধৰণৰ কুৱেশ্যন পেপাৰ আৰু very important question answer পাব আৰু ইয়াৰ লগতে 100% common question answer পাব। ভাৰতৰ ভূগোল। ভাৰতৰ কেইখন কেন্দ্ৰশাসিত অঞ্চল আছে? ভাৰতত কেইখন কেন্দ্ৰশাসিত অঞ্চল আছে? 8খন। 8খন কেন্দ্ৰশাসিত অঞ্চল আছে। সেই অঞ্চলসমূহ হৈছে লাদাখ, জম্মু এণ্ড কাশ্মীৰ, চণ্ডীগড়, দিল্লী, লক্ষদ্বীপ, পুডুচেৰী, আন্দামান এণ্ড নিকোবৰ আইলেণ্ড, দাদৰা এণ্ড নগৰ হাভেলী, দামান এণ্ড দিউ। এই 8খন হৈছে ভাৰতৰ কেন্দ্ৰশাসিত অঞ্চল। তাৰপিছৰটো প্ৰশ্ন, ভাৰত আৰু চীনক বিভাজন কৰা সীমা ৰেখাটোৰ নাম কি? ভাৰত আৰু চীনক বিভাজন কৰা সীমা ৰেখাটোৰ নাম হৈছে মেকমোহন লাইন। মেকমোহন লাইন। মেকমোহন লাইনে ভাৰত আৰু চীনক বিভাজন কৰে আৰু এই মেকমোহন লাইন 25 মাৰ্চ 1914 চনত স্থাপন কৰা হৈছিল। 25 মাৰ্চ মেকমোহন লাইন কেতিয়া স্থাপিত কৰা হৈছিল? 25 মাৰ্চ 1914। 25 মাৰ্চ 1914 চনত মেকমোহন লাইন স্থাপিত কৰা হৈছিল। ভাৰত চীনৰ সৈতে মুঠ কিমান দৈৰ্ঘ্য সীমা ভাগ বতৰা কৰে? ভাৰত চীনৰ সৈতে কিমান দৈৰ্ঘ্য বা কিমান কিলোমিটাৰ সীমা ভাগ বতৰা কৰে? 3488 কিলোমিটাৰ। 3488 কিলোমিটাৰ। 88 কিলোমিটাৰ। ভাৰতৰ কিমানখন ৰাজ্যই চীনৰ সৈতে সীমা ভাগ বতৰা কৰে? 5খন ৰাজ্যই। ভাৰতৰ 5খন ৰাজ্যই চীনৰ সৈতে সীমা ভাগ বতৰা কৰে। সেই 5খন ৰাজ্য হৈছে লাদাখ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ছিকিম, অৰুণাচল প্ৰদেশ। লাদাখ হৈছে এখন কেন্দ্ৰশাসিত অঞ্চল। লাদাখ চীনৰ সৈতে 1597 কিলোমিটাৰ সীমা স্পৰ্শ কৰে। হিমাচল প্ৰদেশ চীনৰ সৈতে 200 কিলোমিটাৰ সীমা স্পৰ্শ কৰে। উত্তৰাখণ্ড ৰাজ্যই চীনৰ সৈতে 345 কিলোমিটাৰ সীমা স্পৰ্শ কৰে। ছিকিম চীনৰ সৈতে 220 কিলোমিটাৰ সীমা স্পৰ্শ কৰে। অৰুণাচল প্ৰদেশ চীনৰ সৈতে 1126 কিলোমিটাৰ সীমা স্পৰ্শ কৰে। মুঠ ভাৰতৰ 4খন ৰাজ্যই চীনৰ সৈতে সীমা ভাগ বতৰা কৰে। ছিকিম আৰু চীনৰ বৰ্ডাৰখনৰ নাম কি? ছিকিম আৰু চীনৰ বৰ্ডাৰখনৰ নাম হৈছে নাথুলা। পৰীক্ষাত এনেকৈ সুধিব পাৰে যে নাথুলা পাছ ক'ত অৱস্থিত? নাথুলা পাছ ছিকিম, ভাৰতৰ ছিকিম ৰাজ্যত অৱস্থিত। ভাৰত ভূটানৰ সৈতে কিমান কিলোমিটাৰ সীমা ভাগ বতৰা কৰে? ভাৰত ভূটানৰ সৈতে 699 কিলোমিটাৰ 699 কিলোমিটাৰ সীমা ভাগ বতৰা কৰে। ভাৰতে 699 কিলোমিটাৰ সীমা ভূটানৰ সৈতে ভাগ বতৰা কৰে বা স্পৰ্শ কৰে। ভাৰতৰ কিমানখন ৰাজ্যই
ভূটানৰ সৈতে সীমা ভাগ বতৰা কৰে ভাৰতৰ কিমানখন ৰাজ্য ভূটানৰ সৈতে সীমা ভাগ বতৰা কৰে 4খন ৰাজ্যই ভাৰতৰ 4খন ৰাজ্যই ভূটানৰ সৈতে সীমা ভাগ বতৰা কৰে সেই 4খন ৰাজ্য হৈছে ছিকিম ভূটানৰ সৈতে 32 কিলোমিটাৰ সীমা ভাগ বতৰা কৰে তাৰ পিছত ওয়েস্ট বেংগল ভূটানৰ সৈতে 183 কিলোমিটাৰ সীমা ভাগ বতৰা কৰে আসাম ভূটানৰ সৈতে বা অসম ভূটানৰ সৈতে 267 কিলোমিটাৰ সীমা ভাগ বতৰা কৰে অৰুণাচল প্ৰদেশ ভূটানৰ সৈতে 217 কিলোমিটাৰ সীমা ভাগ বতৰা কৰে এই ৰাজ্যকেইখনৰ ৰাজধানীসমূহৰ বিষয়ে ৰাজধানীসমূহ পৰিব যেনে ছিকিমৰ ৰাজধানী হৈছে গেংটক ওয়েস্ট বেংগলৰ ৰাজধানী হৈছে কলকাতা অসমৰ ৰাজধানী হৈছে দিছপুৰ অৰুণাচল প্ৰদেশৰ ৰাজধানী হৈছে ইটানগৰ ভাৰত নেপালৰ সৈতে কিমান কিলোমিটাৰ সীমা ভাগ বতৰা কৰে ভাৰত নেপালৰ সৈতে কিমান কিলোমিটাৰ সীমা ভাগ বতৰা কৰে 1751 কিলোমিটাৰ 1751 কিলোমিটাৰ ভাৰতে নেপালৰ সৈতে সীমা ভাগ বতৰা কৰে ভাৰতৰ কেইখন ৰাজ্যই নেপালৰ সৈতে সীমা ভাগ বতৰা কৰে ভাৰতৰ 5খন ৰাজ্যই নেপালৰ সৈতে সীমা ভাগ বতৰা কৰে সেই ৰাজ্যকেইখন হৈছে উত্তৰাখণ্ড উত্তৰ প্ৰদেশ বিহাৰ ওয়েস্ট বেংগল আৰু ছিকিম উত্তৰাখণ্ড ৰাজ্যই নেপালৰ সৈতে কিমান কিলোমিটাৰ সীমা ভাগ বতৰা কৰে যেনে উত্তৰাখণ্ড নেপালৰ সৈতে 275 কিলোমিটাৰ সীমা ভাগ বতৰা কৰে উত্তৰ প্ৰদেশ নেপালৰ সৈতে 551 কিলোমিটাৰ সীমা ভাগ বতৰা কৰে বিহাৰ নেপালৰ সৈতে 726 কিলোমিটাৰ সীমা ভাগ বতৰা কৰে ওয়েস্ট বেংগল নেপালৰ সৈতে 100 কিলোমিটাৰ সীমা ভাগ বতৰা কৰে আৰু ছিকিম ভূটানৰ সৈতে 99 কিলোমিটাৰ সীমা ভাগ বতৰা কৰে ভাৰত আৰু আফগানিস্তানক বিভাজন কৰা সীমা ৰেখাটোৰ নাম কি ভাৰত আৰু আফগানিস্তানক বিভাজন কৰা সীমা ৰেখাটোৰ নাম হৈছে ডুৰাণ্ট লাইন 12 নৱেম্বৰ 1893 চনত ডুৰাণ্ট লাইন স্থাপিত কৰা হৈছিল আৰু ভাৰতৰ মাত্ৰ এখন ৰাজ্যই আফগানিস্তানৰ সৈতে সীমা ভাগ বতৰা কৰে ভাৰতৰ এখন কেন্দ্ৰশাসিত অঞ্চলে আফগানিস্তানৰ সৈতে সীমা ভাগ বতৰা কৰে সেই কেন্দ্ৰীয় শাসিত অঞ্চলখন হৈছে লাডাখ ভাৰতে আফগানিস্তানৰ সৈতে মুঠ 106 কিলোমিটাৰ সীমা স্পৰ্শ কৰে ভাৰত আৰু পাকিস্তানক বিভাজন কৰা সীমা ৰেখাটোৰ নাম কি ভাৰত আৰু পাকিস্তানক বিভাজন কৰা সীমা ৰেখাটোৰ নাম হৈছে ৰেড ক্লিফ লাইন আৰু ৰেড ক্লিফ লাইন কেতিয়া স্থাপিত কৰা হৈছিল 17 আগষ্ট 1947 চনত ৰেড ক্লিফ লাইন স্থাপিত কৰা হৈছিল ভাৰত পাকিস্তানৰ সৈতে কিমান কিলোমিটাৰ সীমা ভাগ বতৰা কৰে ভাৰতে পাকিস্তানৰ সৈতে কিমান কিলোমিটাৰ সীমা ভাগ বতৰা কৰে 3310 কিলোমিটাৰ 3310 কিলোমিটাৰ দৈৰ্ঘ্য সীমা পাকিস্তানৰ সৈতে ভাগ বতৰা কৰে ভাৰতৰ কিমানখন ৰাজ্যই পাকিস্তানৰ সৈতে সীমা ভাগ বতৰা কৰে ভাৰতৰ 5খন ৰাজ্যই 3খন ৰাজ্য আৰু 2খন কেন্দ্ৰশাসিত অঞ্চল প্ৰথমত আছে গুজৰাটে পাকিস্তানৰ সৈতে 512 কিলোমিটাৰ সীমা ভাগ বতৰা কৰে ৰাজস্থানে পাকিস্তানৰ সৈতে 1035 কিলোমিটাৰ সীমা ভাগ বতৰা কৰে পাঞ্জাব পাকিস্তানৰ সৈতে 547 কিলোমিটাৰ সীমা ভাগ বতৰা কৰে তাৰ পিছত লাডাখ
জম্মু এণ্ড কাশ্মীৰ লাডাখ জম্মু এণ্ড কাশ্মীৰ এইকেইটা হৈছে কেন্দ্ৰশাসিত অঞ্চল আৰু এই দুখন কেন্দ্ৰশাসিত অঞ্চলে পাকিস্তানৰ সৈতে 1216 কিলোমিটাৰ সীমা ভাগ বতৰা কৰে এই ৰাজ্যকেইখনৰ ৰাজধানীসমূহ মনত ৰাখিব গুজৰাটৰ ৰাজধানী হৈছে গান্ধীনগৰ ৰাজস্থানৰ ৰাজধানী হৈছে জয়পুৰ পাঞ্জাবৰ ৰাজধানী হৈছে চণ্ডীগড় লাডাখৰ ৰাজধানী হৈছে লেহ জম্মু এণ্ড কাশ্মীৰৰ ৰাজধানী হৈছে শ্ৰীনগৰ তাৰ পিছত ভাৰত বাংলাদেশৰ সৈতে কিমান কিলোমিটাৰ সীমা ভাগ বতৰা কৰে ভাৰত বাংলাদেশৰ সৈতে কিমান কিলোমিটাৰ সীমা ভাগ বতৰা কৰে 4096 কিলোমিটাৰ 4096 কিলোমিটাৰ সীমা ভাগ বতৰা কৰে ভাৰতে 4096 কিলোমিটাৰ সীমা বাংলাদেশৰ সৈতে স্পৰ্শ কৰে আৰু এই বৰ্ডাৰখনে হৈছে 5th longest land bound border বা boundary in the world এই বৰ্ডাৰখনে হৈছে পৃথিৱীৰ ভিতৰত 5তম longest দীঘলীয়া বৰ্ডাৰ land border ভাৰতৰ কিমানখন ৰাজ্যই বাংলাদেশৰ সৈতে সীমা ভাগ বতৰা কৰে ভাৰতৰ 5খন ৰাজ্যই বাংলাদেশৰ সৈতে সীমা ভাগ বতৰা কৰে সেই ৰাজ্যকেইখন হৈছে ওয়েষ্ট বেংগল আসাম মেঘালয় ত্ৰিপুৰা মিজোৰাম ওয়েষ্ট বেংগল বাংলাদেশৰ সৈতে 2217 কিলোমিটাৰ সীমা স্পৰ্শ কৰে অসম বা আসাম বাংলাদেশৰ সৈতে 262 কিলোমিটাৰ সীমা স্পৰ্শ কৰে তাৰ পিছত মেঘালয় বাংলাদেশৰ সৈতে 443 কিলোমিটাৰ সীমা স্পৰ্শ কৰে ত্ৰিপুৰা বাংলাদেশৰ সৈতে 856 কিলোমিটাৰ সীমা স্পৰ্শ কৰে মিজোৰাম বাংলাদেশৰ সৈতে 318 কিলোমিটাৰ সীমা স্পৰ্শ কৰে ভাৰত म्यांमाৰৰ সৈতে কিমান কিলোমিটাৰ সীমা ভাগ বতৰা কৰে ভাৰত म्यांमाৰৰ সৈতে কিমান কিলোমিটাৰ সীমা ভাগ বতৰা কৰে ভাৰত म्यांमाৰৰ সৈতে 1643 কিলোমিটাৰ 1643 কিলোমিটাৰ ভাৰতে 1643 কিলোমিটাৰ म्यांमाৰৰ সৈতে সীমা স্পৰ্শ কৰে বা সীমা ভাগ বতৰা কৰে আৰু ভাৰতৰ কিমানখন ৰাজ্যই म्यांमाৰৰ সৈতে সীমা স্পৰ্শ কৰে 4খন ৰাজ্য আৰু সেই ৰাজ্যকেইখন হৈছে অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু এই ৰাজ্যকেইখনৰ ৰাজধানীৰ বিষয়ে মনত ৰাখিব অৰুণাচল প্ৰদেশৰ ৰাজধানী হৈছে ইটানগৰ তাৰ পিছত নাগালেণ্ডৰ ৰাজধানী হৈছে কোহিমা মণিপুৰৰ ৰাজধানী হৈছে ইম্ফল মিজোৰামৰ ৰাজধানী হৈছে আইজল ৰাজধানীৰ বিষয়ে মনত ৰাখিব ভাৰত কোনখন আন্তঃৰাষ্ট্ৰীয় দেশৰ সৈতে আটাইতকৈ বেছি সীমা স্পৰ্শ কৰে ভাৰতে 7খন আন্তঃৰাষ্ট্ৰীয় দেশৰ সৈতে সীমা ভাগ বতৰা কৰে তাৰ ভিতৰত ভাৰতে কোনখন আন্তঃৰাষ্ট্ৰীয় দেশৰ সৈতে আটাইতকৈ বেছি লংগেষ্ট সীমা স্পৰ্শ কৰে বাংলাদেশৰ লগত ভাৰতে 4096 কিলোমিটাৰ সীমা স্পৰ্শ কৰে তাৰ পিছত আটাইতকৈ ছুটি আফগানিস্তানৰ লগত 106 কিলোমিটাৰ সীমা স্পৰ্শ কৰে আটাইতকৈ বেছি বাংলাদেশৰ লগত স্পৰ্শ কৰে আৰু আটাইতকৈ কম বা ছুটি আফগানিস্তানৰ লগত স্পৰ্শ কৰে ইম্পৰ্টেন্ট কোৱেশ্চন ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে গংগা নদী হৈছে ভাৰতৰ ভিতৰত আটাইতকৈ দীঘল নদী আৰু গংগা নদীৰ মুঠ দৈৰ্ঘ্য হৈছে 2525 কিলোমিটাৰ
2525 কিলোমিটাৰ হৈছে গংগা নদীৰ মুঠ দৈৰ্ঘ্য আৰু এই গংগা নদী উত্তৰাখণ্ড উত্তৰ প্ৰদেশ বিহাৰ ঝাৰখণ্ড ওয়েষ্ট বেংগল এই পাঁচখন ৰাজ্যৰ মাজেৰে বৈ গৈছে বৈ গৈ শেষত বংগোপসাগৰত গৈ পৰিছে ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি ভাৰতৰ আটাইতকৈ সৰু স্মলেষ্ট ষ্টেট ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম হৈছে গোৱা হৈছে ভাৰতৰ আটাইতকৈ সৰু আৰু এই গোৱা ৰাজ্যৰ মাটিকালি হৈছে 3702 স্কয়াৰ কিলোমিটাৰ 3702 স্কয়াৰ কিলোমিটাৰ হৈছে গোৱাৰ মুঠ মাটিকালি আৰু ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম হৈছে ৰাজস্থান আৰু এই ৰাজস্থানৰ মাটিকালি হৈছে 3,42,239 স্কয়াৰ কিলোমিটাৰ 3,42,239 স্কয়াৰ কিলোমিটাৰ ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাজ্য ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি নেশনেল পাৰ্ক লাৰ্জেষ্ট নেশনেল পাৰ্ক ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি হেমিজ নেশনেল পাৰ্ক হৈছে ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ নেশনেল পাৰ্ক আৰু হেমিজ নেশনেল পাৰ্ক কত অৱস্থিত লাডাখ ভাৰতৰ এখন কেন্দ্ৰশাসিত অঞ্চল লাডাখ আৰু এই হেমিজ নেশনেল পাৰ্ক লাডাখত অৱস্থিত আৰু হেমিজ নেশনেল পাৰ্কৰ মাটিকালি হৈছে 4,400 স্কয়াৰ কিলোমিটাৰ 4,400 স্কয়াৰ কিলোমিটাৰ হৈছে হেমিজ নেশনেল পাৰ্কৰ মাটিকালি আজি এখিনি আছিল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিও এই চেনেলত আপলোড দি থাকিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিওটো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ